নিচিনা আছিল কিন্তু এয়া প্ৰায় 20-25 বছৰ শান্তিপুৰ নামত গাঁওখন সেইদিনা হঠাৎ উৎসৱমুখৰ হৈ পৰিছে। অসমৰ উজনি নামনি বিভিন্ন প্ৰান্তৰ পৰা প্ৰাকৃতিক দুৰ্যোগ তথা ছিন্নমূল কিছুমান কাৰণত মানুহে সাজি লোৱা এখন গাঁও। গাঁওখনৰ প্ৰতিজন মানুহে সেইদিনা যৰে কাম তাতে এৰি ঢাপলি মেলিছিল কৈলাশ ডেকাৰ অৰ্থাৎ মোৰ, কিয়নো সেইদিনাখন আমাৰ ঘৰত এজন নতুন আলহীৰ আগমন। আচলতে আলহী বুলি ক'লে ভুল হ'ব, আমাৰ তিনিজনীয়া পৰিয়ালটো আন এজন নতুন সদস্যৰ আগমন থাকিছে। প্ৰিয় দৰ্শক, আপোনালোকক আমি যিটো সময়ৰ কথা ক'বলৈ গৈছোঁ সেই সময়ত মোবাইল ফোন নাছিল। গতিকে আপোনালোকে যদি আমাৰ লগত সেই সময়টোলৈ যাত্ৰা কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ মোবাইল ফোনসমূহ ছুইচ অফ নাই বা চাইলেণ্ট মোডত থ'ব। তেনেহ'লে আহক আমি উভতি যাওঁ 20-25 বছৰ আগৰ সেই গাঁওখন আৰু মোৰ পৰিয়ালটোলৈ অহা নতুন সদস্যজনক কেন্দ্ৰ কৰি ঘটা বিভিন্ন ঘটনাৰ মাজলৈ গাঁওখনত ঘটা সৰু সৰু ঘটনাক লৈ আজিৰ আমাৰ নাটক, যাৰ নাম ৰাখিছোঁ এখন গাঁও এটা টিভি। গতিকে যন্ত্ৰভাগত যাতে কাৰোৰে দৃষ্টি নপৰে তাৰে কাৰণে ভগৱানৰ কৃষ্ণৰ কাৰ্যশ্ৰী চাকৰি আৰু এখন সহায় কৰাইছে। গতিকে ভগৱন্তই যাতে সকলোকে মৰিবান কৰি যন্ত্ৰভাগৰ দীৰ্ঘায়ু কামনা কৰে সেই প্ৰাৰ্থনা। জয় ৰাম বলা, জয় হৰি বলা, জয় ৰাম বলা, কৃষ্ণ কৃষ্ণ।
আলু দিয়া তোমালোকৰ আৰু বেলেগ কাম নাই ন হেৰি নহয় আপুনিতো মাজে সময়ে বাহিৰলৈ যায় এতিয়া যদি মোৰ টিভিটো চাবলৈ মন যায় তেতিয়া মই কি কৰিম তুমি জানিব লাগিব এই তাৰডাল ইয়াৰ পৰা ইয়ালৈকে আছে আৰু যেতিয়া তুমি ওপৰে চুইচ কৰিবা এই তলৰ ৰঙালাইটো জ্বলিব তাৰপিছত তুমি এইটো এনেকৈ ঘূৰাই দিবা দিয়া দিয়া চেষ্টা কৰা পাৰিবা দিয়া হয় দিয়া ৰঙালাইটো জ্বলিছেনে Yo tak pernah nggak pernah doang.
সিহঁতে ৰিহাৰ্চেল কৰে ৰিহাৰ্চেল শ্বুটিং কৰে হেৰি নহয় তোমাৰ না এই মহাভাৰতত যেনেকৈ ভাল নহয় চহৰে নগৰে গাঁৱে ভূৱে সকলোতে দেখা পায় কিন্তু আমাৰ গাঁৱৰ হ'লে নামঘৰতে থাকি এইবোৰ একো নাই এইবিলাক আপোনালোকক বঢ়িয়াকৈ বুজাই কৈ আছো এইবিলাক আহিছ আমাৰ যে সেই টিভিটো আৰু আমাৰ যে সেই ৰেডিঅ'টো দুটাৰ মাজত এপ্লাই পাইছো আমি যদি ৰেডিঅ'টোত এখন চিকচিকীয়া আইনা লগাই দিওঁ সেইটোৱে টিভি আমি যে শুনো কৃষি দৰ্শন গীতি মালিকা নাটক সেইবোৰ তেতিয়া চব আমি দেখা পাওঁ এটা ৰেডিঅ' আছে তাতে সজাই লগাই দিলে দেখা পা তাৰ বাবে আমাক অলপ বেলেগ বেলেগ বস্তু লাগে মেইন বস্তুটো হ'ল এণ্টিনা সেই যে দীঘল বাধা জখলাৰ দৰে যে বন্ধাই থাকে আমি যে দেখা পাওঁ চব সেইডালে টানি আনে হাতী ঘৰৰ মানুহ চব টানে কইলা জেগাই তোমাৰ সাংঘাতিক বস্তু আনিছে দেই কি ভাগৰ বস্তু আনিছে আৰে কলেজ দেখা টিভি কিমান ডাঙৰ কিমান ডাঙৰ আমাৰ যে গুৱাহাটীৰ পেহীহঁত ভাড়া থাকে যে সিহঁতৰ মালিকৰ টিভিটো কিমান ডাঙৰ জানো তাৰ মানে তাত 600 মানুহ ধৰিব হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি সিদিনা মই মহাভাৰত চাইছিলো নহয় এই মহাভাৰতত অৰ্জুনে এনেকে পাথৰ মাৰিব সেই শৰডাল ওপৰলৈ গৈ হাজাৰ হাজাৰ শৰ হৈ গ'ল নহয় একো নাই এইবোৰ চব আমাৰ সেই কেমেৰাৰ বস্তুটো কি বস্তুটো কেমেৰা 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 আচলতে কি জানো এইখিনি মই গাঁৱতে আছোতো নেক্সট টাইম মই গুৱাহাটীৰ পৰা যেতিয়া গাঁৱলৈ আহিম তখন মই ভালদৰে বুজাব পাৰিম সেইদিনা মই টিভিত এখন ফুটবল খেলিছে এজনে মোৰ তেনেকৈ ছুটিয়াই দিলে নহয় তাৰপিছত গ'লটো মোৰ ফালে আহিছে মই ভাবিলোঁ গ'লটো মই ফুটবল ঘূৰাই দিলোঁ তাৰপিছত নাহিলে থাকি গ'ল তোমাৰে বলটো নাহিলে নাহিলে থাকি গ'ল কিন্তু আমাৰ সেই যে গুৱাহাটীৰ টিভিটো তাতে মাজে মাজে বলটো আহি যায় আৰু আমি খেলো আৰু তোমালোকে মজাৰ কাহিনীটো কোৱাই নাই এইফালে তহঁতে বঢ়িয়াকৈ বুজাই কৈছে এদিন আমাৰ সেই গুৱাহাটীৰ টিভিটো মই এখন সিংহ আৰু হৰিণাৰ চিকাৰৰ খেল চাইছো সিংহ আৰু হৰিণাৰ চিকাৰৰ খেল সিংহটোৱে হৰিণাটোক খেদি আছিল হৰিণাটো আগে আগে সিংহটো পাছে পাছে হৰিণাটো আগে আগে সিংহটো পাছে পাছে তাৰ পাছত সিংহটো মোৰ টিভিৰ সন্মুখত সি মোৰ ফালে চাই আছে মই তাৰ ফালে চাই আছো সিংহটোৱে মোৰ ফালে চাই আছে মই তাৰ ফালে চাই আছো সি মোৰ ফালে চাই আছে মই তাৰ ফালে চাই আছো তাৰপিছত মই তাক টাচ কৰিলো চুই দিলো কি হ'ল সিদিনা দুখাখনৰ পিঠিৰ চাল মই উৰুৱাই দিলো সেইদিনা মই ঘৰত নাছিলো সেইদিনা মই এখন তুলনি বিয়া খাবলৈ যাব লগা বাপেকে এচৰ দিলো হয় ভালদৰে সময় গম পাইছো না ভালদৰে এইবাৰ যদি ভিভৰ গা ভালদৰে কৰিবি দেই ঘৰত যাবি ভালদৰে বুজা Stop!
মোৰ ককায়ক জীৱনত ময়ো কৈলাশ ডেকাৰ ঘৰতে প্ৰথম টিভি দেখিছো
আগতে কোন মৰিব আগতে তই মৰিবি ভালে কৰিছ দে কিমান কিনি আছে এই ইয়াত 2 টকা এটা দিয়া দে কিনো কৈছ মোক পইচা নালাগে নহয় পইচা নালাগে মৰমতে দিছো এইবিলাক কথা কিন্তু মই খুব বেয়া পাওঁ দেই খুব বেয়া পাওঁ আৰু তই গাইজনী পুহিছ কষ্ট কৰি ডাঙৰ দীঘল কৰিছ এতিয়া পোৱালি জাগিছে গাখীৰ ওলাইছে সেইবোৰ তই বজাৰত বিক্ৰী কৰিব লাগে নাইবা ল'ৰা ছোৱালীহঁতক কল কৰ দেই সিহঁতলৈ ৰাখিছো নহয় পইচাখিনি লৈ নিছো বুজিছনে এইবিলাক কথা মই খুব বেয়া পাওঁ আৰু খুব এইবাৰৰ পৰা তই গাখীৰ আনিলে পইচা ল'ব লাগিব আৰু যদি পইচা নলওঁ তই ইয়ালৈ নাহিবি তই এনেই কল কৰ তোক মই জানো নহয় হ'ব দিয়ক ল'ৰাটোক আপুনি এনেই গালি পাৰি দাদা বা মই তোমাৰ কাম কৰিম তই যে পৰিবাৰত বছৰ লগাইছিলি ভাল পালি ভৰিখন পাইছোঁ এতিয়া তেনেহ'লে ভাল খুব ভাল আৰে মালটোৰ খবৰ কি দিব মালটো মানে তোৰ টিভিটো মোৰ অনুমান তেতিয়াহ'লে ঠিকেই আছে তই কি ক'ব বিচাৰিছ কচোন মানে আজি বোলে ৰাতি 8 বজাত এখন ভাল চিৰিয়েল দিব বঢ়িয়া চিৰিয়েল চাব আহিম দেই কিন্তু গধূলি যি মই টিভিটো বন্ধ কৰি থওঁ কিয় এই টিভিটো জ্বলাই দিলে বিষয়ে টিভিটোৰ সন্মুখত আহি হাজিৰ হয় পঢ়া শুনাত একো মনোযোগে নোহোৱা হৈছে আমি যদি ভলিউমটো কম কৰি চাওঁ সেইটো ভলিউম কম কৰিছা কিবা লাভ আছে নেকি হা আৰু এইবিলাক টিভি চিভিৰ লগত লাগি থাকিলে তোৰ একো লাভ নহয় তোৰ যদি কিবা বেলেগ কাম আছে তোৰ হৈ যাব চা আহো দে ৰবি কি ওলাই যা নেকি চাহ খাই যা চাহ
গধূলি আহিম চাব কাম টিভিও চাম টিভি চাবলৈ নহয় চাহ যদি আহিবি যা আহো দে এই দেওবাৰে আহিবি মহাভাৰত চাম একেলগে সি গ'ল গৈ নেকি এই গধূলি আহিব যোৱাহে কৈলাশ দা ও কৈলাশ দা কৈলাশ দা বাড়ি কম বাড়িটা কি আছিল এটা বন্ধু আমার কৈলাশ দাৰ ঘৰত দি আহো আছা ভালে আছো আছো চুলি দুডাল বেছিয়া খাই নহয় তোৰ বেলেগ কিবা কথা আছিল নাই এত গেলি মনত পড়ে মনত পৰে একো বিশেষ কথা নাই 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 তেতিয়াহ'লে এটা কাম কৰ তই অকণমান বৰ মই ভিতৰৰ পৰা কৃষ্ণ এ ৰচোন সেই বস্তুটো কেনে আছে বস্তুটো আছে ভিতৰত টেবুলত সজাই থোৱা আছে অকণমান বৰ নাটকি ক'ত যাব বাড়িতে বকি আছিল মাল বুক এটা মান বোলো মাল বকি হোক তাতে আকৌ পিতৃ আছে নহয় পিতৃনো কাৰ ল'ৰা এই ল'ৰা ভালে আছা মোৰ ল'ৰা মানে আমাৰ সেই শক্তি কাপোৰ আছে আছে গাঁওখন আছে টিভি চাই চাই শক্তি কাপোৰ মিঠুন মিঠুন খেলা এই নতুন বিটুৰ খবৰ কেনে আছে খুব ভাল চলি দেই খুব ভাল চলি গাঁওখনত মানুহ তাক কোন বাছনি তত নাপায় দেই মই কওঁ চলিনো কা কৈলাশ দা আৰু বৰহে মোৰো দেছো এইটা কাম কৰিম এইটা মই উঠি দে গধূলি আহিম দে টিভি চাবা মই মানুহখিনিক কওঁ কৈলাশ দাই টিভিটো আনিলে গুলি ইমান আমেৰিকা নাপায় নহয় কৈলাশ দা আৰু মোৰ কথাটো অলপ বেলেগ দিছো বিটু নাযাওঁ হলামাত দেখি যাব লাগে পদূলি মুখতে মধুৰিআম পাত পকি আছে ল'ৰা ছোৱালী হালে খায় বাদুলিয়ে খায় আলেনি সি গেলি খাব পাল্লা নাওঁগে দে গধূলি আহিম দে মধুৰিআম আনি টিভি চাম চাওঁ পাম তও নাযাওঁ হলিয়ামাত দেখি যাব লাগে নাওঁগে দে গধূলি মৰি আহি টিভিও চাম চাওঁ খাম মধুৰিআম আনি মই মানুহবিলাক কওঁ কৈলাশ দাই টিভিটো আনিলে বুলি ইমান আমেৰি কৰিব লাগে নে হৈ গৈছো গধূলি আহিব গধূলি আনিব এইবিলাক কথা মই খুব বেয়া পাওঁ দেই এৰা কোনোবা কিবা বস্তু নিলে খাওক মগৰ ভিতৰত সোমাই থৈ আহিবা এনেকৈ মৰিছা ভাল সন্মান বোলা বস্তু চব নোহোৱা কৰি পেলাইছে বন্ধ কৰি দিব লাগিব নকলি বস্তু বেচা আৰম্ভ কৰিছে আচল কথা সিদিনাখনে তোৰ দোকানৰ পৰা নিয়ে পাউডাৰ পেকেট সিদিনা টিভিত দেখছো এটা আপি বাল্টিত 1 চামুচ পাউডাৰ ঢাল দিছে তাৰ পিছত এনেকে ব্লেন মাৰি দিছে তাৰ পাছত কাপোৰ এনেকে দেখে দিছে কি থক ধৈৰ্য বৌগ তাকে দেখি মই তোৰ দোকানৰ পৰা নিয়ে পাউডাৰ পেকেটৰ আধা পেকেটে ঢালি দিছো তাৰ পাছত মই টেক্সি আছো আৰু আছা মই যেনে কাপোৰ সেনে অৱস্থা তাৰমানে সেই টিভিটোৱে তহঁতৰ মূৰবোৰ খালে আৰু এতিয়া তহঁত চবে মূৰটো চুবাবলৈ আহিছ সেইদিনা সেই ৰত্নেশ্বৰৰ ল'ৰাই গোটেই দিনটো ব্ৰাছ কৰি দুপৰীয়া 12টামান বজাত মোৰ দোকানলৈ আহিছে আহি কৈছে তাৰ দাঁতবোৰ হেনো সেই টিভিত দেখুৱাৰ দৰে চিকিয়া হোৱা নাই
তাৰ পিছত কৈছে মোৰ দোকানৰ বস্তুবোৰ হে নকলি নকলি বস্তু বেছি বেছি তই গাঁওখনক ঠগি আছা এই চব তই অৱলম্বন কৈ থলো মই 1 নম্বৰ বস্তু বিক্ৰী কৰা বুলি গোটেই হাত মাৰা মোৰ নাম আছে সেইকাৰণে মোৰ দৈত্যই তোৰ দোকানৰ পৰা মাল খাইছিল এতিয়া দৈত্য কম তোৰ দোকানৰ পৰা মাল নিবে নাংগে আৰু গাঁৱৰ মানুহ কৈ তোৰ দোকান বন্ধ কৰিলে মোৰ দোকানত বিক্ৰী কৰা বস্তুবোৰ ঘৰত বনাম বুলি ভাবিছ বেলেগৰ পৰা কিনি আনি 2 পইচা লগত বিক্ৰীহে কৰোঁ সেইটো তোৰ আগৰ স্বভাৱ আছিলে ৰমেন দে এতিয়া তোৰ লোভ বাঢ়ি গৈছি নহয় গাঁৱৰ মানুহ কৈ তোৰ দোকান তালা লগালে কেনেকৈ খেলি নাহিবি তহঁতে টিভি চাৱ টিভিত যে দেখুৱাই অমিতাভ বচ্চন 10টা গুলি লগাৰ পিছতো অমিতাভ বচ্চন নমৰে সেইবোৰ তই কি সঁচা বুলি ভাবিছ আৰু এই যে চিনেমিহঁতে গাত ঘঁহা পাউডাৰ মুখত ঘঁহা চাবোন সেইবোৰ তই কি সিহঁতে সঁচাকৈ ঘূৰে বুলি ভাবিছ সিহঁতে সেইবোৰ ঘঁহাটো দূৰৰে কথা এই নাকটো যে আছে এই নাকটোৰে শুনিও নেচায় কি হল এইটো তোৰ দোকানৰ পৰা দিয়া বগা হল সেইদিনা টিভিত দেখিলে তুমি কি চিকচিকিয়া বগা আৰু মই প্ৰায় 10-12 দিন ধৰি কুহিয়ে আছো যি কলা চাল মোৰ কলা হৈয়ে আছে নকলি বস্তু কি নকলি বস্তু মূৰ্খ তোৰ মাৰ কলা হয় নে নহয় তোৰ বাপেৰ কলা হয় নে নহয় তোৰ 14 গোষ্ঠী কলা তই মলমটো এসপ্তাহ হয় 100 বছৰ গঢ়িলেও তোৰ যি কলা চাল কলা হৈয়ে থাকিব আজি দেখোন একেবাৰে সতল বোলে কথাটো কি আমি গাঁৱৰ ল'ৰাবোৰে মিলি এইবাৰ বিহু পাতিব ওলাইছো নহয় বিহুটো আহি পালেই তহঁতে কালেকশ্যন কৰি বাৰু কয় কিয় মই আপুনি আমাক পইচা দিব নালাগে নহয় পইচা দিব নালাগে আপুনি অকলে সময় দিয়ে মই কথাটো ঠিক বুজা নাই দেই মানে কলে দা তই আমাৰ বিহু তলিলৈ গৈ পতাকাখন উত্তোলন কৰি দিব লাগে না বৰ বঢ়িয়া মানুহটো বাছি ওলাইছ গাঁওখনত ইমান জনা শুনা মানুহ থকাৰ পিছতো বিহুৰ পতাকা উত্তোলন কৰিম মই হা তই আমাৰ গাঁৱৰ গৌৰৱ পৰমবীৰ চক্ৰ মই কি ইমান ডাঙৰ কাম কৰিলো যে গাঁওখনৰ কাৰণে মই গৌৰৱ হৈ গলো আপোনাৰ কালিতো আজি আমি অন্য কাম বুকুৰ কথা ক'ব নালাগে এনেকুৱা তই কৈছো কল্যাণ দা তোৰ বাহিৰে নহয় বৃহৎ অঞ্চলটো তাৰ ঘৰত টিভি আছে আপুনি আমাৰ গাঁওখনলৈ যি কুকুৰ ভাণ্ডাৰ আনিলে তাৰ বাবে এই শান্তিপুৰ গাঁৱৰ ইতিহাসত আপোনাৰ নাম সলাইয়া কাৰণে লিখা থাকিব আৰু সেয়ে যথাযোগ্য সন্মান দিবৰ বাবে তোক আমাৰ বিহুতলিৰ পতাকা উত্তোলন কৰাৰ দায়িত্বভাৰ দিয়া হৈছে আমাৰ এই কাৰ্যসূচীত তোৰ নামটো প্ৰথমে আছে কাক সুধি কৰিছ কাক সুধি কৰিছ এইবোৰ কৰাৰ আগতে মই সুধিব লাগে কি নালাগে তই শুনছো কল্যাণ দা গাঁৱৰ ল'ৰাবোৰৰ মুখত কেৱল তোৰে নাম আমাৰ গাঁৱত 3 অংক মিটিং হৈ যোৱাৰ পিছতো সকলো ডেকা ল'ৰাৰ মুখত কেৱল কল্যাণ দা আৰু যি কৰিলি এতিয়া ইয়াৰ পৰা মোৰ নামটো গুচাই দে আৰু ইয়াৰ কাৰণে তহঁতক যিখিনি পইচাৰ প্ৰয়োজন হয় মই দি দিম আৰু তহঁতে আচলতে নুবুজ ঠাকুৰীয়া ছাৰ নবীন বৰদেউতাহঁতৰ দৰে মানুহ থকাৰ পিছতো বিহুৰ পতাকা উত্তোলন কৰিম মই হা কেনেকুৱা দেখিব নিজে ভাবিছোচোন এবাৰ কল্যাণ দা তই গৈ মাথো ৰছীডাল টানি দিব লাগে আপুনি গ'ল ৰছীডাল টানিলে আকৌ গুচি আহিলে মাত্ৰ 5 মিনিট আৰু মই জানো ৰছী টানি যে পতাকা উত্তোলন কৰে সেই কথাটো মই জানো কিন্তু মই নোৱাৰিম দে আৰু কি জানা ও আমাৰ এখেতৰ হেদিনা অফিস বন্ধ আছে বিটুৱে কিনিলে এটা গানো গাব গান নাগায় এইবাৰ গাব বিটু আজিলৈকে তো গান শিকাই নাই নহয় নিশিকিলেও গাব গাঁৱৰে ল'ৰা গাঁৱৰে বিহু গাবই গাব এই আমাৰ বিটি এইবাৰ ৰূপকৰ বিশ্বপ্ৰসাদ দেৱতাই গান গাব আপোনাৰ কান্দ এই ল'ৰাকেইটাক বাৰু ইমান ৰ'দত থিয় কৰাই ধৰিব লাগে নে টিভি ভাল আছে কল্যাণ দা তই চিন্তা নকৰিবি
তই গৈ ৰছীডাল টানিহে দিব লাগে তই পাৰিবি দে বুজিছনে নাই তই পাৰিবি অ কি দিছে ভাল ভাল গৈছো তই পাৰিবি দে বুজিছনে নাই তই পাৰিবি অ পাৰিবা দিয় টিভি চাবা গৈছিলো টিভি চাবা গেলি খুৱাব কোনবাই ময়ে গেছিলো নেকি একলা গাঁও চব কি গেছি গাঁৱৰ চবেই বিয়া কৰিছিল না মই বিয়া কৰিছিলো আমার ভোক লাগছি ভোক নগরম নেই খবর নাকি চলি ভোকত ভোক না তাকে ভোক লাগি গেছে খাইছে রক ভোক নয় তুমি কি চালছি নিব রক ভোক টিভি চাবা যা মহাভারত কি রক হয় কি হৈছে হে অ কিনো হ'ব আৰু ঘৰত ভালে ভালে চিৰিকে না ন এৰা এই কি কথা কোৱা হে ঘৰত কি হৈছে খবৰ লাগিছে পুৰা দিনটো ল'ৰা ঘৰতে থাকে ক'ত যায় ক'তনো যাব আৰু অ কইলাৰ জেগাৰ ঘৰত টিভি চাই বহি থাকে তাতে কি হ'ল গাঁৱৰ সকলো মানুহে যায় তুমিও যাবা মই আৰু কইলাৰ জেগাৰ ঘৰত টিভি চাবলৈ যাম অ ঘৈণীয়েকৰ যিহে বাহাদুৰি কাষেৰে গ'লে লৈ নুখুজে এৰা তুমি এইবোৰ কি কৈছা ঘৰখন কেনেকৈ চলি আছে তুমি জানানে নাজানা মই টিভিলৈ বুজি নাপাবা মোক মুঠতে টিভি লাগিব অ'ৰা অলপ বুজাচোন বুজা অকণমান খেতি কৰি কোনো মতে চলি আছো আকৌ যদি তাতে টিভি এটা আনিব লাগে আমি দেখোন লঘনে মৰিব লাগিব দৰকাৰ হ'লে এখন লঘনে দিব পাৰি কিন্তু মই সেই বেটিৰ মুখত চালিব নোৱাৰো অ'ৰা ইমান ওজন থকা বস্তু কিয় দাঙি কৰিছা যদি ইমানখিনি মছলা নাই মই টিভি আনিব নোৱাৰো মোৰ অকাত নাই এখতিয়াৰ নাই আৰু শক্তিও নাই নোৱাৰেতো নোৱাৰো ঠিক আছে তেনেহ'লে ময়ো আজিৰ পৰা এইখন ঘৰত থাকিব নোৱাৰো ইমানে যদি তুমি চোৱা বাপেৰ ঘৰত চোৱাগৈ দিনে ৰাতিয়ে চোৱাগৈ পাৰিলে সেইটোৰ ভিতৰত সোমাইও থকা কি লাগে মইহে জানিছো কেনেকৈ সংসাৰখন চলাই আছো মই সঁচাকৈ গ'ল নেকি মালতী 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 কি হৈছে এইবোৰ কিয় অ মা টিভি চাই দিম
দে তোক দেৰি মই কাক দিম কৈছো চুপ থাকক আৰু বাকী তাই এইফালে ইয়া আৰু আপুনি বাপেকটো হৈ জীয়েকৰ লগ লাগি ফ্ৰক চুটি কৰাত লাগিছে জীয়েকক আধুনিক বনাই ওরা ও আমাকে আধুনিক হবা লাগবো আর সবুজকে আগত যাবা লাগবো তাতে ডাঙর কথা কিছু জানো না আমার দিন টিভি তুলবা লাগবো মনে মনে থাকক আৰু বেটিটোৰ পঢ়া-শুনা নাই যা ভিতৰত যা পঢ়িলে পইচা যা আৰু আপুনি ঘৰত চাউল নাই দাইল নাই আলু নাই সেইবোৰ কৰিব লাগিছে এইখন লওক আৰু এইখন লওক লিষ্টত ইয়াত গোটেইখিনি বস্তু লৈ আহিব তাত হালধি দিছে নাই হালধি লৈ আহিব জীয়েকৰ ফ্ৰক চুটি কৰি আধুনিক বনাই বাপ্পা ওই বেটির কো ও এগুলা জানানে আমার দাউরা পিলে সাকসেস হবার নাই আফসোস মজা মজা হেৰাই গৈছিল মোৰ একান্ত ব্যক্তিগত সময় আৰু তাৰ মাজে মাজে এটা অচিনাকি বতাহ গোটেই গাঁওখনতে ববলৈ আৰম্ভ কৰিছে प्यार हुआ प्यार में फिर क्यों डरता है दिल गिलास पिरो ওই নিরুন মানে নাকি ऐसा तो देखा भी बोल चल वो देवता निरुन माने की খোঁজ দিব পৰা নাই নাৰিকলৰ গছ দলে লপলপকৈ উঠিব পৰা দেখাই কি হৈছে এইবোৰ স্বাস্থ্য কল্যাণ দা এই টিভিত যে দেখুৱাই কোনোবা এজনে কলা পানীৰ বটল এটা মুখত লৈ ওপৰৰ পৰা জাপ মাৰি দিয়ে তাকে দেখি আমাৰ ল'ৰাই নাৰিকলৰ ওপৰৰ পৰা জাপ মাৰি দিছে সিহঁতৰ আৰু কাম বন একো নাই হেৰ মোক কথাটো মুকুতে ক'লে ই বোলে হাতত দাম নাৰিকল এটা লৈ মুখেৰে কিবা গান গাই গাই নাৰিকলৰ ওপৰৰ পৰা জাপ মাৰি দিছে কি গান গাইছিলে দিল মাংগে মোৰ এতিয়া নিজে মোৰ হৈ থাকিলি নহয় কাইলৈ ৰাতিপুৱা যেতিয়া কাম ফেৰা কৰি উঠিবি বাওঁ হাতৰ সলনি যেতিয়া সোঁ হাতেৰে কচৰ দিব লাগিব তেতিয়া গম পাবি কিয় তোমাৰ টিভিটোত যি দেখে যি শুনে এইবোৰ কিয় কৰিবলৈ লৈছে এতিয়া তাত কি কৰি আছ এইফালে তোক ঘৰত যাই দি আছো নাৰিকলৰ গছত উঠিব পৰা এতিয়ালৈ খোজ দিব পৰা নাই ঘৰত যাই দি আছো দিল মাংগে মোক জানেনে কেতিয়াবা অনিচ্ছা স্বত্বেও মই দিনতে ঘৰৰ দৰ্জা বন্ধ কৰি দিছোঁ আৰু তাৰপিছত ঘটিছিল অন্য এটা অঘটন বাহাদুৰৰ সৰুটো পুতেকে টিভি চাই থকা বুলি ভাবি ভেণ্টিলেটৰেৰে জুমি চাই আহিছিল আৰু তেতিয়াই সি তাৰ গছৰডাল ভাঙি পৰিছিল আৰু তাৰপিছতে মই তাক চহৰৰ ডাক্তৰৰ ওচৰলৈ লৈ গৈছোঁ আৰু ইমান দূৰ ঘটনাৰ মাজতো কিবা এটা যদি ভাল হৈছিল সেয়া এক নীৰৱ প্ৰেম কাহিনী বিপুল আৰু চেলিমা খাতুনৰ চেলিমা বিপুল ইহঁত দুখন ঘৰৰ মাজত আছিল সমাজে বান্ধি দিয়াই চকুৰে মনিব নোৱাৰা দীঘলীয়া বাট যি বাটেৰে খোজকাঢ়ি ইজনে আনজনক লগ ধৰিব পৰা নাছিল কেৱল লগ পাইছিল ৰবিবাৰে 9টাৰ পৰা 10টা বজাৰ ভিতৰত অকল লগ পোৱাই নহয় ইজনে আনজনক চাব পাৰিছিল নয়ন
তোৰ লগত ঘটনা ৰাখিবি ঐ মন লগাই কি হা মন লগাই কি আগতে তই মোৰ জীৱনটো ধ্বংস কৰিছ এতিয়া তোৰ ছোৱালীক লগাই মোৰ ল'ৰাৰ জীৱন ধ্বংস কৰিব আহিছ মোৰ লগত থাক তোৰ দৰে মই কাজিয়া কৰিলোহেঁতেন কিন্তু মই নোৱাৰো মোৰ বুকুৰ বিষ হৈ আছে দেউতা অপাটোকে কৈছে ইয়াক কাজি Selima, sorry for that. Selima, don't look funny. Ma, har du detta? Moi Selima, halva. All right. আপোনালোকক সাক্ষী কৰিব যে মই যে মুহূৰ্তৰ পৰাই সেলিমাক মোৰ পত্নী ৰূপে গ্ৰহণ কৰিম সেলিমা বল বুজিছা বেছি দিনৰ কাম নহয় মাত্ৰ 4টা দিন আছে তুমি কেৱল বিকুৰ বয়সত কামটো হ'ব দিয়ক আৰু টিভিটো এতিয়াতে একো কৰিব নালাগে মই গুৱাহাটীৰ পৰা ঘূৰি আহিলোঁ তাৰপিছত কিবা এটা ব্যৱস্থা কৰিব মোৰ কাৰণে কিন্তু এখন হাঁহি আনিব ইণ্ডিয়া এই নেপাহৰিব আনিমতো ঠিক আছে আহিছোঁ আপুনি গুৱাহাটীলৈ যাব অঁ মোৰ কাৰণে চিন্তা কৰি লৈ আহিব ভূচিত্ৰা বুলি লাগিব ঠিক আছে ভালকৈ পঢ়িবা বাবা কল্যাস বাবা কল্যাস তই মানে গুৱাহাটীত যাবি হয় অঁ মোৰ ঔষধ কিনি লৈ আহিছোঁ চিলিপখন মোক দি গৈছিলোঁ ঠিক আছে মই লৈছোঁ ঠিক আছে কপালৰ বিষ ভাল পাইছোঁ নাই পোৱা নাই লৈ আহিবি দে পাহৰি নাযাবি দে কিন্তু লৈ আহিবি ইমান দেৰি কৰিব লাগিলে চিন্তা কৰিব নালাগে দেই এই মেচিনৰ বস্তু মাজে মাজে বেয়া হয়ে মেকানিক য'ত আহিলে সকলো ঠিক হৈ যাব টিভিটিৰ নহৈছিল কি নকবি আৰু বুজ আমাৰ একে যিদিনা গুৱাহাটীলৈ গৈছিল টিভিটো সিদিনা ভালেই আছিল তাৰে পিছদিনাখনৰ পৰা জানো কি হ'ল টিভিটো নচলা হৈ আছে বস্তু আৰু কাৰোবাৰ কেনেকে বেয়া হয়নে কি চাইকেলখন লৈ গৈছিল নে নাই গৈছিল তুমি গৈছিল তোৰ টিভিটো নচলিলে বেয়াই আমাৰ একে যিদিনা গুৱাহাটীলৈ গৈছিল সেইদিনা টিভিটো ভালেই আছিল তাৰে পিছদিনাখনৰ পৰা জানো
গুৱাহাটীলৈকে ভাল হ'বনে? আৰু টিভিটো এইফালে এই কামৰ মানুহ বুজিছা কামৰ মানুহ অ যিয়ে নহওক দে এতিয়া অপাৰেশ্যনটো ছাকচেছফুল হ'লে এ মোৰ বোধেৰে অপাৰেশ্যনটো জটিলেই হ'ব এ নহয় মানে এই মোৰ ৰেডিঅ'টোতে ইমান বৰ নাৰী ব্যক্তি আছে আৰু এই বম বা কষ্টত নাথাকিবনে টিভিটো গোটেই একেবাৰে খুলি পেলালে নহয় ওৰ বস্তু তোৰ বস্তু গোটেই বস্তুবোৰ একেবাৰে কিশোৰিত কৰি পেলালে দাদা এই গৰম লাগিছে তোৰ আকৌ কি হ'ল যোৱা ৰবিবাৰে মহাভাৰতৰ খণ্ডটো চোৱাই নহ'ল। অভিমন্যু চক্ৰৰ এই দৃশ্যটো চোৱাই নহয় আফচোচ থাকি যাব কিন্তু দে মৰিব নোৱাৰে চোৱাই নহ'ল নহয় দাদা ভাল পানী আকৌ আৰু কিবা লাগিব সম্পদ দাদাৰে তাৰ গুৱাহাটীলৈ নিলে আকৌ ভাল হ'বনে তোমাৰ ভাই মোৰ নামটো নে গাগৰি দাদা আৰু কিমান সময় লাগিব 1 মিনিট মানে 60 ছেকেণ্ড 58 57 মিটিং কৰি দিলে তাৰ মানে আজিৰ পৰা আমি টিভি চাবলৈ পাম দাদা ভাল হ'বনে দাদা দাদা মাননীয় আকৌ আহিব বেমাৰ হলেতো আহিবই লাগিব বেমাৰ নহলেও আহিম সদায় আহিম কিবা এটা ভাল লাগিছে হ'বও পাৰে মোৰ ঠিকনাটো অলপ আছে নহয় লিখি থোৱা আছে আহোক তোমাৰ নামটো কি আছিল গাগৰি तूने पहली नजर में सनम मेरे दिल को টিভিটো আচলতে বেয়া হোৱা নাছিল মই ইচ্ছাকৃতভাৱে টিভিটোৰ পাছফালৰ তাঁৰ এডাল খুলি থৈ দিছোঁ উদ্দেশ্য আছিল এটাই টিভিটোৱে সৃষ্টি কৰা অশান্তিৰ পৰা কিছুদিন পৰিত্ৰাণ পোৱা কিন্তু মোৰ সমস্ত আশাক চেঁচা পানী ঢালি ঘৰ আহিবতে পত্নী নমৰা মুহূৰ্তে দিছিলে শুভ সংবাদ এই টিভিটো ভাল হৈ গ'ল পলি পলি
বলে যা আমার কলিজনী দেখিছলি কিয় কলিজনী মানে আমার ছাগলীজনী যোৱাকালি পচাৰত কেৰাল দিছিলে নহয় তাৰ পৰা নাইকিয়া হৈ থাকিল কাৰ বা পাৰে এই চিন্তা কৰিব নালাগে গৃহস্থ যদি ভাল পাইছে মই গোটেই ঠাইবোৰত বিচাৰিলো নহয় কত নাপালো নাপালো সেইফালে চাইছিলি সেইফালে তো মই বিচাৰিছো বিচাৰিছা এইফালে বিচাৰিছিলি এইফালে মই বিচৰা নাই নহয় বিচাৰোৱা জানো কিজানি পাই যাম কি কৈছ ইয়াৰ বোলে কলিজনী হেৰাইছে যোৱাকালি পথাৰত কেৰাল দিছিলো তাৰ পৰা মোৰ ছাগলীজনী নাই বকুল গাঁৱলৈ যোৱাকালি মোৰ কাহৰ মাটি তোলোৱা হৈছে তাতে মানে মংগল চাই যোৱাকালি পথাৰৰ পৰা মোৰ ছাগলীজনীও নাইকিয়া হৈ থাকিল নহয় মোৰ অনুমান ঠিকে গাঁৱত চোৰ সোমাইছে চোৰ মোৰ দেৰি হৈছে মই যাই থাকো মংগল চালে কিজানি মই ভাই এই শান্তিপুৰ গাঁৱত জানো চোৰ আছে লাইটটো পিছৰ পৰা মাৰিব নেকি দাদা পিছৰ পৰা মাৰিব নেকি লাইটটো পিছৰ পৰা মাৰিব নেকি কেমেৰাৰ পিছৰ পৰা ৰাইজে কৰিছে আমাৰ হাতত দায়িত্বৰ পথ চাৰিওফালে হ'ব ধৰিছে হাহাকাৰ যদি নৰবি চোৰ ধৰিব ৰাইজে কৰিব আমাক বহিষ্কাৰ চোৰ কি গভাই চোৰ আজি বোলে ছাগলীজনী নাই কালি বোলে গৰুজনী নাই কাৰোবাৰ বোলে মুৰ্গীটো নাই কাৰোবাৰ বোলে কুঁহিয়াৰ নাই কাৰোবাৰ বোলে পানীলাও নাই কাৰোবাৰ বোলে মুৰ্গীজনীও নাই নাইতো নাই মোৰ পাইখানাত নিয়ে ক্ষতিটোও নাই নাইতো নাই মোৰ মালতেৰ কাপোৰ ধোৱা চৰিয়াটোও নাই এনেকে থাকিলে নহ'ব ইয়াৰ বাবে কৰিব লাগিব আমি তদন্ত তাত্ত্বিকা সময় কিমান 12 বাজিছে ৰাতি 12 বজাত শহুৰৰ ঘৰৰ পৰা আমি মৰমতে মাতিছিলে আকৌ ইমান ৰাতিটো খাৱে মৰমতে মাতিছি ইয়াৰ হিষ্ট্ৰীয়ে কি কয় ইয়াৰ বুৰঞ্জী কিমান ঠিক নহয় সেইদিনা ৰমেন হাতৰ মাৰে কণ্ঠকচুৰ হওঁতে সিহঁতৰ মাজতে পইচা দি মাৰিছে মা কৈছ বিদ্যা হ'ব বছৰে বছৰে ফেল কৰি মই চুৰ কৰি ধৰা পৰি নামঘৰ সম্পৰ্ক লোৱাৰ পিছত মই আৰু ইয়াত চুৰ কৰা নাই সঁচাকে বছৰি বছৰি ফেল কৰিবলৈ কোনখন স্কুলত পঢ়িছিল কোনখন স্কুলত পঢ়িছিলি সেইদিনা মোক মালতী মৰমতে মাতিছিলে আকৌ সেইকাৰণে তাত আছিলো মালতী বিয়া বাৰু কৰাৰ পিছত স্বভাৱ সলনি হোৱা নাই নাই ইয়াত কাৰ আছিল তদন্ত চাওক কি দিছ চাওক পানীলাও শাহুৱে মৰমতে দিছে আকৌ এই ৰাতি 12 বজাত তোক খাওৱে মৰমতে পানীলাও দি পঠিয়া গ্ৰেপ্তাৰ কৰ ইয়াত পানীলাও খবৰ গ্ৰেপ্তাৰ আমি সাকসেস বাপা সেংলো তাৰ মানে অতদিনে গাঁওখনত হৈ থকা
চোৰৰ মূল ভেটি ইয়ে ঐ ইয়া মা ইয়াৰ বিচাৰ ইয়াত নহয়, ইয়াক নামঘৰলৈ নিব লাগিব। ৰাইজে এতিয়া সকলোবোৰ কথা গম পাইছেই। দুখীয়ে যদি নিজৰ দুখ স্বীকাৰ কৰি ৰাইজক কিবা ক'ব খোজে তেনেহ'লে ক'ব পাৰে। হয় ৰাইজ, মই আহিছোঁ, কিন্তু মই কোনো অভাৱ বা স্বভাৱগত কাৰণত চুৰ কৰা নাছিলোঁ। কিন্তু যিয়ে কাৰণত নহওক মই আপোনালোকৰ বস্তুবোৰ চুৰ কৰিছোঁ। মই এজন চোৰ। কোনো কৈলাশ তইনো এনেকুৱা কাম কেলে কৰিলি হা? এদিন আটাইবোৰ কথা একেলগে কোৱাৰ সুযোগ বিচাৰি মই আৰম্ভ কৰিছিলোঁ এই অভিযান। দীপ, তোৰ কি হেৰাইছে? মোৰ গাঁৱৰ বাতিটো, সঞ্জীৱ, তোৰ কি হেৰাইছে? মোৰ চাইকেলখন, দেৱাশিষ, তোৰ কি হেৰাইছে? কতো আৰু ভাৰ্গৱ, তোৰ হেৰুৱা বন্ধুকৰ দামো মই দুগুণ। কিন্তু মোৰ উদ্দেশ্য আছিল এটাই, তহঁতৰ হেৰুৱা বস্তুবোৰৰ মূল্য আৰু তাক বিচাৰি ব্যয় কৰা সময়ৰ মূল্যৰ বিনিময়ত যাতে তহঁতৰ ছুটিবিলাক পূৰণ হয়। কিয়নো এইখন গাঁৱত এতিয়াও এজন ডাঙৰ চোৰ খবৰ হৈ আছে। আৰু এই ডাঙৰ চোৰজনে এদিন মই এইখন গাঁও লৈ আহিছিল আৰু আদৰি আহিছিল আপোনালোক। আৰু এই ডাঙৰ চোৰজনে আমাৰ মাজৰ পৰা যিবিলাক বস্তুৰ অস্তিত্ব নোহোৱা কৰি পেলালে, সেইবিলাক বিচাৰি আমি কলৈ যাওঁ? ক'ত বিচাৰি পাওঁ? পৃথিৱীৰ কোনখন পুলিচ থানাত গৈ এই চোৰজনৰ বিৰুদ্ধে গোচৰ তুলি সময় লৈ অহা পৰিৱৰ্তনৰ সৈতে আমি আগবাঢ়ি যাবই লাগিব। ই সত্য আৰু সময়ৰ সৈতে পৰিৱৰ্তন হ'ব নোৱাৰাৰ বাবে ডাইনাছৰৰ দৰে জীৱ দিন পৃথিৱীৰ পৰা বিলুপ্ত হৈ গৈছে। আৰু সময়ৰ সৈতে পৰিৱৰ্তন হ'ব পৰাৰ বাবে মানুহ আজি জীৱ আছে। আৰু সেইবাবে কেতিয়াবা সময়ৰ সৈতে পৰিৱৰ্তন হ'ব পৰা মানুহক কেতিয়াবা জানো সময় পৰিৱৰ্তন কৰি দিয়াৰ প্ৰয়োজন নাথাকে। তহঁতবোৰ বিচাৰ গাঁৱৰ চুকতে ফুৰি আগতে বিশ্ব ব্ৰহ্মাণ্ডৰ বিভাগ আৰু যেতিয়া তহঁতৰ বস্তুবোৰ হেৰাই তেতিয়া মংগল চাবলৈ দৌৰা জ্যোতিষীৰ ওচৰত। আচলতে চিনেমাত আমি সকলোৱে মিথুনৰ পক্ষলৈ, কিন্তু বাস্তৱত বেয়া মানুহ বুলি জানিলেও, সমাজৰ কাৰণে অনিষ্টকাৰী বুলি জানিলেও শক্তি কাপুৰৰ দৰে মানুহকে আমি সদায় মৰ্দন। বিশ্বৰ প্ৰান্তে প্ৰান্তে গৱেষণাগাৰসমূহত অফুৰন্ত পৰিশ্ৰম কৰা বিজ্ঞানীসকলৰ বাবে পৃথিৱীখনক আমি এটা নতুন ৰূপত চাবলৈ সাহস কৰিছোঁ। আৰু এই টিভিটোৰ শক্তিক যদি সঠিকভাৱে প্ৰয়োগ কৰিব পৰা গ'লহেঁতেন তেন্তে এই ঘৰে ঘৰে এখন বিশ্ববিদ্যালয়ৰ কাম কৰিলে। কিন্তু দুখৰ কথা, এই টিভিটো পৰিচালনা কৰাৰ ক্ষমতা যাৰ হাতত আছে তেওঁলোকৰ বাবে ই হৈ পৰিছে এটা মূৰ্খৰ বাকচ, ইডিয়ট বক্স। আৰু ইয়াৰ পিছত মোৰ ক'বলগীয়া একো নাই। আহিব ধৰা বিপদসমূহৰ পৰা হাত সাৰিবৰ কাৰণে নিজে সজাগ হোৱাৰ সময় আহি পৰিল। আৰু মই কৰা অপৰাধৰ কাৰণে ৰাইজে মোক যি শাস্তি দিয়ে সদাকে গ্ৰহণ কৰিবৰ বাবে প্ৰস্তুত আছোঁ।
বঢ়িয়া 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 আটাইকেইজন চৰিত্ৰক আমি মঞ্চত বিচাৰিছোঁ আগত শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী কেনে পালে নাটকখন চাই কেনে পালে বাৰু এটা হাত চাপৰিৰে আমি উমান ল'ব খুজিছোঁ ৰাইজে নাটক খুব ভাল পাইছে এতিয়া আমি এই নাটখনৰ অন্তৰালৰ কিছু ব্যক্তি আছে মই প্ৰথমে মঞ্চলৈ আহ্বান জনাম আমাৰ প্ৰণৱ কলিতা আমাৰ এই গাঁৱৰে প্ৰণৱ কলিতা আমাৰ মাজত যুৱ সংঘৰ সভাপতি আছে সন্মানীয় হিমাংশু প্ৰসাদ দাস আছে এই নাটকখন বহু যত্ন কৰি বহু দিনৰ চেষ্টাৰ ফল আপোনালোকে ইতিমধ্যে হাত চাপৰিৰে আপোনালোকে উমান দিছে গতিকে আজি আমি অন্ততঃ প্ৰণৱক তেখেতৰ গুৰু হিমাংশু প্ৰসাদ দাসৰ লগত প্ৰণৱ সময়ে সময়ে জড়িত হৈ থাকে বহুত কিবা কিবি শিকি আছে আৰু সেই শিকা অকণমান আমাৰ ইয়াত শিকাইছে যিখিনি ল'ৰাই তেওঁ পঢ়ি আছে আকৌ এওঁ অকণমান টিউশ্যন কৰি দিছে এনেকুৱা গতিকে আজি গুৰু আৰু শিষ্যক আমি অকণমান লগ লগাই দিছোঁ এওঁৰ বিষয়ে হিমাংশু প্ৰসাদ দাসে ক'ব কি ক'ব ধন্যবাদ আপোনালোকে ইমান মৰমেৰে এই নাটকখন উপভোগ কৰিলে নাটকখন আচলতে যদি আপোনালোকে আজি ভাল পাইছে যিকণ ভাল পাইছে এই ভাল পোৱাখিনি এই অভিনয় শিল্পীসকলৰ নিজৰ চেষ্টা মই আচলতে মই যিমানখিনি লিখিছোঁ তাতকৈ বেছি ভালকৈ এওঁলোকে কৰিছে মোৰ লিখাটো যিখিনি দুৰ্বলতা আছিলে সেই দুৰ্বলতাখিনিক তেওঁলোকে ঢাকি তাত ৰং সানি তেওঁলোকে আপোনালোকৰ সন্মুখত আৰু বেছি ভালকৈ শক্তিশালীভাৱে উপস্থাপন কৰিছে তাৰ কাৰণে এই অভিনয় শিল্পীসকলৰ ওচৰত কৃতজ্ঞ লগতে কৃতজ্ঞ যে অভিনেতা অভিনেত্ৰীবিলাকৰ আজিকালি মাত শুনা নাপাওঁ শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ বেলেগ কাম নাই নাটক কৰাই কাম এই কামত আমি ঘূৰি ফুৰিব লগা হয় আৰু সকলোতে সমস্যা এটা আমি পাওঁ মাতবিলাক নোলায় আৰু আজি ইয়াত আছিলে ব্যতিক্ৰম যে কেতিয়াবা মাতটো বেছিহে হৈ গৈছিলে কম হোৱা নাছিল সকলোৰে ঠনঠনাই আছিলে তেওঁলোকৰ এটা জোচ আছিলে এটা দম আছিল আৰু এই নাটকখনৰ চৰিত্ৰ এইখন নাটক আমি নিজে কৰোঁ আমাৰ নিজৰ এটা নাট্য দল আছে ঘূৰি নিকা তাৰ পৰা আমি নিজেও এই নাটকখন কৰোঁ এই নাটকখন অসমৰ বিভিন্ন প্ৰান্তত আপোনালোকে যেনেকৈ ইয়াতে কৰিছে বেলেগ বেলেগ নাট্য দলেও বিভিন্ন ঠাইত মঞ্চস্থ কৰিছে এই নাটকখনৰ পৰা এখন চিনেমা হৈছিলে হয়তো বহুতে চাইছে দূৰদৰ্শন এটি যন্ত্ৰ তাত বহুত বিখ্যাত অসমৰ মানুহে অভিনয় কৰিছিলে যাৰ নাম আপোনালোকে সকলোৱে জানে যাক আপোনালোকে চিনি পায় বহুত ডাঙৰ অভিনেতা আৰু তাৰ তুলনাত এইবিলাক একদম নতুন মঞ্চত উঠি অহা সৰু অভিনেতা বয়সৰ ফালৰ পৰা সৰু বুলি কৈছোঁ কিন্তু মই লিখক হিচাপে আপোনালোকৰ ওচৰত এই কথাটো ক'বলৈ পাই গৌৰৱ বোধ কৰিছোঁ যে সেই বিখ্যাত অভিনেতা অভিনেত্ৰীবিলাকতকৈ বহু ক্ষেত্ৰত বহু সময়ত এই নতুন ল'ৰা ছোৱালীবিলাকে বেছি শক্তিশালী হৈ পৰিছে আৰু এই গোটেই কামখিনিত এই গোটেই আয়োজনটোত এই ল'ৰা ছোৱালীখিনিৰ কাৰণে যিখিনি পৰিশ্ৰম মানে আজি প্ৰণৱক এমাহমান আগতে মই লগ পাইছিলোঁ এমাহো নহয় তাতকৈ কিছুদিন আগতে লগ পাইছিলোঁ তেতিয়া শকত আছিলে আৰু আজি কিছুদিন মই আগতে তাক লগ পালোঁ যে সি ক্ষীণাইছে তাক সুধিলোঁ তুমি ক্ষীণালা কিয় আৰু কিয় সি ক্ষীণালে যোৱা 15-20 দিনৰ ভিতৰত মই বোলো ফটো দেখাই দিব পাৰোঁ আজি 15-20 দিন আগৰ ফটো আৰু এতিয়াৰ ফটো আপোনালোকে চাব যে কিয় ক্ষীণালে তাৰ কাৰণটো হ'ল এইটো অৰ্থাৎ প্ৰণৱে কৰা কষ্টখিনিৰ বাবেহে অকণমান আগতে মই যিখিনি প্ৰশংসা কৰিলোঁ এওঁলোকক লৈ তাত প্ৰণৱৰ পৰিশ্ৰমখিনি জড়িত হৈ আছে আপোনালোকৰ শুভেচ্ছা আপোনালোকৰ সহযোগিতা গতিকে সাধাৰণতে কি হয় মই অকণমান যদি 1 মিনিট সময় বেছিকৈ লৈছোঁ কোনোবাখিনিত মই এইটো জানো যে বেছি সময় ল'ব নালাগে তথাপিও এইখিনি কথা ক'বলৈ মন গৈছে মই সাধাৰণতে নিজে লিখা নাটকখন এবাৰ বা দুবাৰ চোৱাৰ পিছত মই নাটকখন চাই থাকিব নোৱাৰোঁ
আজিও ভাবিছিলোঁ যে মই চাই থাকিব নোৱাৰিম, তাত মই থিয় হৈ আছিলোঁ। তাত মই এবাৰ যি থিয় হৈ থাকিলোঁ, তাৰ পৰা মই লৰচৰ হ'ব নোৱাৰিম। আৰু মই চব জানো, ইয়াত কি হ'ব, কোনটো ডাইলগ ক'ব, চব কথা জানো। এতিয়া মোৰ কাৰণে একো ৰহস্য নাছিল, তথাপিও মোক থিয় কৰাই থৈ দিলে। এওঁলোকে কৰা পৰিশ্ৰমেৰে এওঁলোকে ইমানেই ভালকৈ কৰিলে যে মই জনা মানুহজনেও কাহিনীটো মই জানো, চব জনাৰ পিছতো কিন্তু মই ৰৈ থাকিলোঁ। তাৰ বাবেও মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ প্ৰণৱ। আৰু এই নাটকখনত দুজন শিল্পীক মাতি দিওঁ ন, মানে মাতিবই, গম পাইছোঁ। এই নাটকখনৰ আখৰাত মাজতে আহি সহায় কৰিছিলে। এই নাটকখনৰ আৰম্ভণি জন্মৰ পৰা জড়িত হৈ থকা অভিনেতা নলবাৰীৰে ল'ৰা, চামতাৰ ল'ৰা অপূৰ্ব বৰ্ম, মানে নামটো অপূৰ্ব বৰ্ম। অপু তাৰ ঘৰ চামতাত, আৰু সি নাটকী জীৱন হিচাপে লৈ অসম বুলিয়ে নহয় ভাৰতবৰ্ষত এতিয়া ভ্ৰমণ কৰি আছে নাটকৰ মাজেৰে। আমাৰ একেখন ঠাইৰে ল'ৰা। আৰু আপোনালোকে যদি বিৰৰ ওচৰত যন্ত্ৰ চাইছে, তাতো এটা সৰু চৰিত্ৰত অভিনয় কৰিছে। আমাৰ এখন চিনেমা আছে চাকিৰা আহিব বকুল তলৰ বিহুলৈ, চাকিৰা আহিব বকুল তলৰ বিহুলৈতো এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে অপূৰ্ব বৰ্ম। আৰু এই নাটকখনত পোহৰ পৰিকল্পনা আছিলে। সীমিত সুবিধাৰ মাজতে খুব সুন্দৰকৈ এই নাটকখনৰ পোহৰ পৰিকল্পনা কৰিছে ফলিন জ্যোতি বৰা। ফলিন আকৌ বহুত দূৰৰ ল'ৰা, কিন্তু ডিব্ৰুগড় নাটক পাগল, নাটক কৰি ঘূৰি ফুৰে। গতিকে আজি ইয়াতে আহি ৰাতিপুৱাৰ পৰা লাইভ দেখি আছে। ফলিনৰ এই নাটকখনৰ আৰম্ভণিৰ পৰা প্ৰথম যেতিয়া আমি কৰিছিলোঁ 2012 চনত প্ৰথম, তেতিয়াও ফলিনে এই নাটকখনৰ লগত জড়িত আছিলে অভিনেতা হিচাপে। গতিকে এটা আপোনালোকেও আমাক এটা সুযোগ দিলে যে আমি গোটেইবিলাকে নাটকখনৰ আৰম্ভণিৰ পৰা জড়িত হৈ থকা শিল্পীবিলাকক একেলগে এখন মঞ্চত আকৌ এবাৰ থিয় হোৱাৰ সুযোগ দিয়াটোকে ধন্যবাদ। প্ৰণৱক, সমূহ শিল্পীক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰি, আপোনালোকক ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰি ওলাইছোঁ। কেৱল শেষ বাক্য এটাই ক'ব খুজিছোঁ, অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিলে আমি এটা কথা শুনি পাওঁ, চব মানুহে কয়, চব মানুহকে, সেয়া যোৰহাট শিৱসাগৰে হওক, সেয়া বৰপেটা বঙাইগাঁৱে হওক, সকলো ঠাইতে এটা কথাই শুনা পাওঁ সকলো ল'ৰাৰ পৰা, এই আমিতো কষ্ট কৰোঁ কিন্তু আমাৰ এইয়া লোকেল মানুহখিনিয়ে ছাপৰ্ট নিদিয়ে, সেই উৎসাহটো নাই, প্ৰেৰণাটো নাপাওঁ। এনেকুৱা অভিযোগ বিভিন্ন ঠাইত শুনা পাওঁ। মই গৌৰৱ কৰোঁ যে মোৰ এখন গাঁও আমৰাংগা, দক্ষিণ কামৰূপৰ। মই কিন্তু গৌৰৱ কৰোঁ যে সেই গাঁওখনৰ পৰা কিন্তু আমি জীৱনত বহুত উৎসাহ পাইছোঁ। আৰু আপোনালোক ইয়াত পৰিৱেশটো কি মই বিশেষ নাজানো, কিন্তু মই ক'ব খোজোঁ যে এই ল'ৰা ছোৱালীখিনিও যাতে গৌৰৱ কৰিবৰ কাৰণে সুযোগ পায় যে আমি পৰিয়াল, আমি বিজুলীঘাটত ইমান প্ৰেৰণা পাওঁ, ইমান মৰম পাওঁ, যাৰ ফলত নেকি বুকু ডাঠি ক'ব পাৰোঁ যে অসমত এনেকুৱা কোনো ঠাই নাই য'ত ইমান প্ৰেৰণা দিয়ে নাটক কৰাৰ কাৰণে, গান গোৱাৰ কাৰণে, ভাল কাম কৰাৰ কাৰণে। আপোনালোকে এই ল'ৰা ছোৱালীখিনিক আশীৰ্বাদ কৰক, আৰু ভাবোঁ এইটোৱে হ'ব আজিৰ এই ধৰ্ম অনুষ্ঠানটোৰ আটাইতকৈ ডাঙৰ সফলতা। ধন্যবাদ। হিমাংশুদাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াত উপস্থিত থকাৰ বাবে। লগতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কোৰিয়া যুৱ সংঘ আৰু 12 নগৰীয়া সেৱা শতবৰ্ষ উদযাপন কমিটি। লগতে মই আজি মঞ্চত থকা শিল্পীসকলক চিনাকি কৰাৰ বাবে কৰিছোঁ। এইফালৰ পৰা আমাৰ ভাৰ্গৱসকলে চিনিয়ে পায়। তাৰপিছত শতাব্দী, লগতে দেৱাশিষ, পুপুল বুলি জানো ইয়াক মই, পুপুল, নৱদ্বীপ, দিগন্ত, জিন্তু, এইটো কোন আছিলে, পল্লৱী, পাৰ্থ, চানুৰ, খনিন দাস, খনিনৰ ঘৰ মৰুৱা নাম এইটো বহুতে চিনি নাপায়। লগতে গৌতম কুমাৰ, মিনি, সঞ্জীৱ, পিছফালে পিছফালে আছে সত্যজিৎ কলিতা, জ্যোতিষা কলিতা আৰু বৰ্ণালী কলিতা। আৰু এইফালে আছে ভাৰ্গৱ, ভায়লিনা আৰু শিখা। লগতে আমাৰ আজি নাটকখনত
পোহৰ যি আমি নাটকখন দেখা পালোঁ, যদি আমাক নাটকখন দেখালে পোহৰটো দি কিনে কলিন্দাক বহুত ধন্যবাদ জনাইছোঁ মোৰ নিমন্ত্ৰণত। আজি ন আগতে এদিন আহিছে, এদিন আমি ৰিহাৰ্চেলটো চাইছোঁ গুৱাহাটীৰ পৰা আহি কিনে অলপ সময়ৰ কাৰণে। আজি নাটকখন কৰিছোঁ লগতে অপুক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অপুৰ মাজতে আহি আখৰৰ সময়তো 3টা দিন মোৰ ঘৰতে আছে, নাটকখন চাইছে, বহুত সহায় কৰিছে। ধন্যবাদ অপু। লগতে আপোনালোকক সদয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমি প্ৰণৱক এখন ফুলাম গামোচাৰে সম্ভাষণ জনাব তেওঁৰ গুৰু হিমাংশু প্ৰসাদ দাসে। এয়া উদগনিমূলক এটা শুভেচ্ছা গুৰুৰ দ্বাৰা। এই বাকী দুজন শিল্পীকো আমি তেখেতৰ অনুৰোধ জনাম যে তেখেতেই আমাক উদগনি জনাব। এই দুজন শিল্পীকে আমাৰ ললিত দাসে আগবঢ়াই দিব গামোচাখন। আন এজন শিল্পীকো আমি একেদৰে সম্ভাষণ জনাম। আমাৰ আগবঢ়াই দিছে আমাৰ ফৰেষ্ট কলিতাই। সমূহ দৰ্শকক আমি ধন্যবাদ জনাইছোঁ, সমূহ কলা কৌশলীক আমি ধন্যবাদ জনাইছোঁ। আৰু আমাৰ কোৰিয়া যুৱ সংঘৰ সভাপতি অমল কুমাৰ দাস আমাৰ মাজত আছে। তেখেতে এটা আক্ষেপ কৰিব খোজে।